second edition launch of our lookbook, Threads of Tomorrow. This was a showcase of our graduating batch where 70 garments have been photoshoot done by a very famous photographer from Guwahati, Kamal Dey, and we did the unveiling of the lookbook today. এয়া আমাৰ দ্বিতীয় সংস্কৰণ। ইয়াৰ আগতেও আমি 2025 আমি ইয়াৰ প্ৰথম সংস্কৰণটো উলিয়াইছিলোঁ। 2026 এয়া হৈছে দ্বিতীয় সংস্কৰণ আৰু ইয়াত মূলভাৱে আমাৰ যোনখিনি 14গৰাকী ডিজাইনাৰ যিসকল গ্ৰেজুৱেট হৈছে এবাৰ তেওঁলোকে কোৰ্চটো কমপ্লিট কৰিছে, তেওঁলোকৰ যোনখিনি ক্ৰিয়েটিভ কাম যোনখিনি হয় তাৰ ওপৰত বেছ কৰিয়ে আমি সেই 14জন ডিজাইনাৰৰ 70যোৰ পোচাক আমি এখন কিতাপৰ ৰূপে প্ৰকাশ কৰিছোঁ, য'ত তেওঁলোকে যোনখিনি পৰম্পৰাগত কলা যোনখিনি তেওঁলোকে গোটেই শিকিলে, প্লাছ যোনখিনি তেওঁলোকে ফেশ্বনৰ যোনখিনি তেওঁলোকে টেকনিকেল বস্তু শিকিলে, সেই নলেজখিনিৰে তেখেতসকলে মানে নতুন এটা কালেকশ্যন উলিয়াইছে আৰু সেইটো আমাৰ ফেশ্বনৰ ভাষাত আমি কওঁ এভান্ট বুলি কওঁ, এভান্ট গাৰ্ড বুলি কওঁ, যোনখিনি মানে বহুত মানে আপোনাৰ ধৰি লওক এজন পেইণ্টাৰ বা এজন ডিজাইনাৰ যোনটো মাষ্টাৰ পিচ হয় সেইটো তেনেকুৱা ধৰণৰ। আমাৰ আপুনি ইয়াত ফটোখিনি এতিয়া লুকবুকৰ চালে দেখা পাব যে বহুত নতুন ধৰণৰ প্ৰযুক্তি ইউজ কৰা হৈছে, 3D প্ৰিণ্টিঙৰ ইউজ কৰা হৈছে। ডিজাইনাৰখিনিয়ে 3D প্ৰিণ্টিং ইউজ কৰিছে, ডিজাইনাৰখিনিয়ে ৰেজিনছৰ ইউজ কৰিছে, ডিজাইনাৰ্ছখিনিয়ে আপোনাৰ যোনখিনি ৰেডিয়াম থ্ৰেড যোনটো গ্ল' ইন দ্য ডাৰ্ক সেইবোৰ তেওঁলোকে ইউজ কৰিছে। চ' অফক'ৰ্ছ ক'ব পাৰোঁ যে এওঁলোকৰ যোনখিনি কাম হয় সেইখিনি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত একদম মানে খাপ খাই যাব।